নমস্কাৰ আসাম এডুকেশ্যন চেনেললৈ স্বাগতম অনুশীলনী 5 এৰ আজি 3 নম্বৰটো আমি আলোচনা কৰোঁ 3 নম্বৰটো আছে থিয় পূৰণ কৰিবলৈ দিছে প্ৰথমটো আছে x² - 3y² x² + 4y² পূৰণ কৰিবলৈ কৈছে আমি পূৰণ কৰি মই সাইডত তোমালোকক দেখাই দিছো আমি ধৰা এটা সাধাৰণ সংখ্যা পূৰণ কৰিলে যেনে 25 পূৰণ কৰিলে আমি যিভাগে পূৰণ কৰোঁ এটো সংখ্যা তেনেকৈ পূৰণ কৰিম আমাক কৈছে x² - 3y² আমি পাতি ললো তাৰ তলত পাতিলো x² + 4y²। এতছোৱা 3 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 3 4 গুণ 12 আৰু প্লাস মাইনাস কিব মাইনাস আৰু y² পূৰণ কৰিলে হ'ব y⁴ এবাৰ 4y x² পূৰণ কৰিম তে 4y x² পূৰণ কৰিলে হ'ব 4x² y² হ'ব আৰু প্লাস আছে ইয়াতো প্লাস আছে গতিকে এটো প্লাস হ'ব তাৰ পিছত দেখো x² পূৰণ কৰিম 3y² 3y² পূৰণ কৰিলে হ'ব 3x² y² হ'ব আৰু প্লাস আছে প্লাস মাইনাস আহিলে x² আৰু x² পূৰণ কৰিলে হ'ব x⁴ যিভাগে আমি এই সাধাৰণভাৱে পূৰণ কৰোঁ তেনেকৈ পাতিছো ইয়াত দেখিছে 12y⁴ ইয়ালৈ নামি আহিলে মাইনাস 4 3 4 পৰা 3 গলে কিমান হ'ব 1 হ'ব সেইকাৰণে x² y² লিখিছো অনলি তাৰপিছত মাইনাস আৰু x⁴ এটোৱে একেবাৰে ইজি ইয়াৰ পিছতো আহিছো x² + xy + y² x - y ৰে পূৰণ কৰিবলৈ কৈছে আমি যিভাগে দিছে সেইভাগে পাতি লৈছো তললৈ y² আৰু y পূৰণ কৰিলে হ'ব y³ আকৌ y xy লগত পূৰণ কৰিলে হ'ব xy² হ'ব y দুটা হল কাৰণে স্কয়াৰ হল আৰু xy² প্লাসে মাইনাসে কি হ'ব মাইনাসে প্লাসে মাইনাস y x² লগত পূৰণ কৰিলে হ'ব x² y এটো মাইনাস থকাৰ কাৰণে ইয়াত আছে প্লাস প্লাসে মাইনাসে মাইনাস তেনেকৈ এবাৰ x এ y² পূৰণ কৰিব লাগিব xy² হ'ব x এ আকৌ xy পূৰণ কৰিব লাগিব x² y হ'ব x এ x² লগত x³ বাকি যোগ আহিব কাৰণ ইয়াত যোগ আছে সকলো ইয়াত চোৱা xy² আৰু xy² প্লাস মাইনাস কি হ'ব দুটা কটাকটি যাব গতিকে এটো 0 হ'ব নাপাতলে হ'ব -y³ আৰু x² y আৰু x² y দুটা কি হ'ব প্লাস মাইনাস আছে গতিকে কটাকটি যাব 0 হ'ব আর থাকিব কিমান x³ - y³ এই আনসার ইয়াৰ পিছত লৈছো 3 নম্বৰলৈ a - b a³ + a² b² + ab + b ৰে আমাক পূৰণ কৰিবলৈ কৈছে গতিকে আমি পাতি লৈছো a³ a² b² + ab + b টো পাতি লৈছো তাৰ তলত পাতিছো a - b ইয়াত চোৱা b পূৰণ কৰিলে আমি কিমান পাম b² b এ ab লগত পূৰণ কৰিলে ab² b আকৌ a² b² লগত পূৰণ কৰিলে এনেকৈ গৈছে ইয়াক আকৌ এবাৰ ইয়াক আকৌ এবাৰ ইয়াক তেনেকৈ a ইয়াক a ab আকৌ a² b² a a³ b³ ইয়াত চোৱা প্ৰথম লাইনটো পাতিলো ঠিক আছে b² ab² a² b³ কাৰণ b² আৰু b লগত পূৰণ কৰিলে b³ হ'ব সেইকাৰণে a² b³ a² থকাৰ কাৰণে a² আহি গ'ল তাৰপিছত মাইনাসে প্লাসে মাইনাস হল b a³ a³ b হ'ব ইয়াত পিছৰটো আছে ab a এৰ লগত যদি a যদি b লগত পূৰণ কৰোঁ ab থকা ইয়াত আছে জানো নাই গতিকে আমি কি কৰিম ইয়াৰ সাইডত পাতিম অৰ্থাৎ সোঁফালে পাতিম সেইকাৰণে আমি পাতিলে কিমান ab পূৰণ কৰিলে হ'ব +ab আকৌ ab পূৰণ কৰিলে কিমান a² b ইয়াত a² b থকা আছে জানো নাই গতিকে আমি ইফালে পাতিলো a² b তাৰ পিছত a² b² লগত পূৰণ কৰিলে হ'ব a³ আৰু b² হ'ব গতিকে a³ b² থকা আছে জানো ইয়াত নাই গতিকে আমি সোঁ সাইডে পাতিলো তেনেকৈ a³ লগত পূৰণ কৰিলে হ'ব a⁴ ইয়াত চোৱা সংখ্যা কেইটা একে পাতিব লাগিব যিকেইটা আছে সেইকেইটা পাতিব ইয়াত কাৰণ যোগ বিয়োগ কৰিব নোৱাৰা সেইকাৰণে আমি গোটেইকেইটা একেলগে পাতি দিব লাগিব গোটেইকেইটা আমি তললৈ নমাই দিছো একে পাতিছো গোটেইকেইটা মাত্ৰ ইয়াৰ -b² ইয়ালৈ আহিছে ab² ইয়ালৈ আহিছে গোটেই সংখ্যাটো একে হ'ব তো আমি গোটেইকেইটা একেলগে পাতি দিছো কাৰণ ইয়াত মিলি থকা একো নাই গতিকে যোগ বিয়োগ কৰিবলৈ আমি নোৱাৰো এটোৱে আনসাৰ এটা ইয়াৰ পিছলৈ আহিছো a - b + c a - b - c ৰে পূৰণ কৰিবলৈ কৈছে সংখ্যাটো যিভাগে দিছে আমি সেইভাগে পাতি লৈছো আগৰ নিচিনাই c এ c লগত পূৰণ কৰিলে c c² c এ b লগত পূৰণ কৰিলে মাইনাসে মাইনাসে কি হ'ল প্লাস হ'ল কাৰণে আমি প্লাস লিখিছো ইয়াত মাইনাসে প্লাসে মাইনাস হ'ল সেইকাৰণে মাইনাস লিখিছো c এ b লগত পূৰণ কৰিলে bc হ'ব c এ a লগত পূৰণ কৰিলে ac প্লাসে মাইনাসে প্লাস আছে গতিকে প্লাসে মাইনাসে মাইনাস তাৰ পিছত আহিলে c c
হৈ গ'ল এবাৰ বি আমি পূৰণ কৰিম বি এ পূৰণ কৰিলে হ'ব বি পূৰণ চি হ'ব কিমান হ'ব বি চি হ'ব কাৰণ বি চি তলত আমি পঢ়াইছোঁ বি চি প্লাছে মাইনাছে মাইনাছ আকৌ বি এ বিৰ লগত পূৰণ কৰিলে বি স্কোৱাৰ ইয়াত বি স্কোৱাৰ থকা আছে জানো ওপৰতো গতিকে নাই কাৰণে আমি সোঁফালে পাতিলোঁ বি স্কোৱাৰ তেনেকৈ বি এৰ লগত পূৰণ কৰিলে মাইনাছ এ বি এইফালে মিলি থকা নাই কাৰণে আমি পাতিলোঁ সোঁফালে যদি মিলি নাথাকে তোমালোকে সোঁ চাইডে পাতি ল'বা তেনেকৈ আকৌ এ কৰিলোঁ এ চিৰ লগত পূৰণ কৰিলোঁ কিমান পালোঁ এ চি পোনে পোনে পাতিলোঁ এ চি প্লাছে প্লাছে প্লাছ আকৌ এ বি পূৰণ কৰিলোঁ মাইনাছ এ বি এই এ বিটোৰ তলত পাতিব লাগিব কাৰণ ইয়াত মিলি থকা ইয়াৰ তলত নাই মিলি থকা গতিকে আমি এইফালে মিলি আছে গতিকে মাইনাছ এ বি ইয়াত পাতিলোঁ তাৰপিছত এ আৰু এ পূৰণ কৰিলে হ'ব এ স্কুৱাৰ নামি আহিলে এ স্কুৱাৰটো নামি আহিলে তাৰপিছত এ বি মাইনাছ মাইনাছ আছে গতিকে দুইটা প্লাছ হৈ যাব 2ab একে 2ab হ'ল মাইনাছডাল আহি যাব বি স্কুৱাৰটো তললৈ নামি আহিব প্লাছ পাকে নামি আহিব আৰু মাইনাছ চি স্কুৱাৰটো তললৈ নামি আহিব এই বি চিটো প্লাছ মাইনাছ বি চি আছে গতিকে দুইটা কটাকটি যাব 0 হ'ব আৰু ইয়াতো মাইনাছ এ চি থকাৰ কাৰণে 0 হ'ব আনচাৰটো হ'ব মাইনাছ চি স্কুৱাৰ প্লাছ বি স্কুৱাৰ মাইনাছ 2ac প্লাছ এ স্কুৱাৰ তোমালোকে এনেকৈ চিৰিয়েলকৈও পাতিব পাৰা এ স্কুৱাৰ প্লাছ বি স্কুৱাৰ এনেকৈ চিৰিয়েলকৈও পাতিব পাৰা বা এইভাগে পাতিলেও হ'ব 5 নম্বৰটো আছে a to the power 4 minus a square b square plus b to the power 4 a square plus b square পূৰণ কৰিবলৈ কৈছে ইয়াত চোৱা a to the power 4 যিভাগে দিছে আমি এইভাগে পাতি লৈছোঁ এটা b to the power 4 আৰু b square পূৰণ কৰিলে আমাৰ b to the power 6 হ'ব তেনেকৈ b square a square b square পূৰণ কৰিলে হ'ব কি হ'ব a square b to the power 4 হ'ব b square a to the power 4 পূৰণ কৰিলে হ'ব a to the power 4 b square হ'ব বাকি প্লাছ মাইনাছ প্লাছে মাইনাছে মাইনাছ প্লাছে প্লাছে প্লাছ এইটো গম পাইছে a square b to the power 4 লগত পূৰণ কৰিলে হ'ব a square b to the power 4 ইয়াৰ পুনে পাতিছোঁ তেনেকৈ a square b square পূৰণ কৰিলে হ'ব a to the power 4 a square 2 2 4 হ'ল আৰু b squareটো আহি গ'ল তেনেকৈ a square আকৌ ইয়াত আছে প্লাছ আছে গতিকে প্লাছে মাইনাছে মাইনাছ আহিলে a square a to the power 4 a to the power 6 ইয়াত চোৱা b to the power 6 টো তললৈ নামি আহিলে a square b to the power 4 আৰু a square b to the power 4 কি হ'ব প্লাছ মাইনাছ আছে গতিকে দুইটা কটাকটি হ'ব এইটো 0 হ'ব তেনেকৈ a to the power 4 b square a to the power 4 ইয়াত প্লাছ মাইনাছ আছে গতিকে এই দুটা কটাকটি যাব 0 হ'ব এইটো 0 পাতিব নালাগে আমাৰ থাকিলে কি মাত্ৰ প্লাছ b to the power 6 আৰু a to the power 6 আমাৰ আনসাৰটো হ'ব a to the power 6 plus b to the power 6 এটো আনসাৰ পিছৰটো 6 নম্বৰটো তোমালোকক হোমৱৰ্ক দিছো 6 নম্বৰটো নিজে কৰিবা মই পাতি ধৰিছো পুনে ইয়াত সকলো একেই ওপৰত কৰি দিয়া নিচিনা একেই হ'ব প্ৰথম এইটো ইয়াক কৰিবা আমি যেনেকৈ সাধাৰণ পূৰণ কৰোঁ সেইভাগে পূৰণ কৰিবা প্ৰথমে ইয়াত তাৰপিছত 2x 5 আকৌ x স্কয়াৰ যদি মিলি নাথাকে তোমালোকে সোঁ সাইডে পাতি ল'বা গোটেইকেইটাই পূৰণ কৰিব লাগিব ইয়াক এবাৰ পূৰণ কৰিব লাগিব এইটো সংখ্যাৰ লগত এবাৰ পূৰণ কৰিব লাগিব আৰু এই হোমৱৰ্ক এই কাৰণে দিছোঁ যাতে তোমালোকে গোটেইবিলাক কৰি দিলে তোমালোকে নিজে হ'লেও অলপ চেষ্টা কৰিবলৈ টান পাবা গতিকে এইটো নিজে এটা চেষ্টা কৰা আৰু কি পাইছা আনসাৰটো কমেন্ট বক্সত জনাবা আৰু ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবা আৰু ইয়াৰ পিছৰ অনুশীলনী পাবলৈ আমাৰ চেনেলটোৰ লগত সংযোগ হৈ থাকিবা সকলোকে ধন্যবাদ বিদায় লৈছোঁ ভিডিঅ'টোৰ পৰা